হাই বন্ধুসকল, আশা কৰোঁ আপোনালোকে চবেই ভালেই আছে। আজি আপোনালোকৰ মাজত এটি সুন্দৰ কবিতা আগবঢ়াইছোঁ। কথা সুৰ মনীষা বৰদলৈৰ। ভাল লাগিলে লাইক আৰু ছাবস্ক্ৰাইব লগতে শ্বেয়াৰ কৰিব নাপাহৰিব। ধন্যবাদ। কবিতাৰ শিৰোনাম ভাবিছিলোঁ এটি কবিতা লিখি। আজি হৃদয়ত বাজি উঠিছে কবিতা লিখাৰ এটা হেঁপাহৰ উদ্গ্ৰীৱতা। খিৰিকীৰ সন্মুখত বহি আহিনৰ নিস্তব্ধ ধুঁৱলী কৰি আকাশখনলৈ চাই এয়া বহিছোঁ। সন্মুখত এখন উকা কাগজ আৰু এটি চিয়াহী ভৰ্তি কলম। কিন্তু উৎস কি? মোৰ সোণৰ অসমৰ বুকুত জ্বলি থকা যান্ত্ৰিকতাৰ সেই দপদপীয়া জুইকুৰা, নে সমাজত নাৰীৰ ওপৰত চলি থকা সেই নিৰ্মম অত্যাচাৰ? কিন্তু এয়া কি? আজি দেখোঁ মোৰ উপযুক্ত ভাষাৰ অভাৱ। মৌন মোৰ অনুভৱ, স্তব্ধ আজি হাতৰ কলম। আজি মোৰ মন মগজু ৰৈ পৰিছে আলি দুমোজাত। শুনা পাইছোঁ কেৱল নিঃস্বজনৰ হাহাকাৰ, সেই দুৰ্ভগীয়া গাভৰুৰ পিতৃ মাতৃৰ হিয়া ভগা ক্ৰন্দন। আহিনৰ কুঁৱলী ফালি মোৰ চকুৰ আগত দাও দাওকৈ জ্বলি উঠিছে হিংসা হত্যাৰ দাৱানল। কৰ্ণপাত হৈছে কেৱল অসহায়জনৰ আৰ্তনাদ। হয়তো আজি মোৰ কবিতা লিখা নহ'ব। মোৰ ভাৱনাৰ সাগৰত জোৱাৰ উঠিছে কিছুমান নাম নজনা চিন্তাৰ, অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদৰ জোৱাৰ। আজি হয়তো কবিতা লিখাৰ হেঁপাহ তেনেদৰেই ৰৈ যাব মোৰ মনৰ পৰ্দাত।